হে নমস্কাৰ নাট্যপ্ৰেমী ৰাইজ, আপোনাসমৰ মৰম আৰু আশীৰ্বাদত ৰাজমুকুট থিয়েটাৰৰ এয়া গৌৰৱোজ্জ্বল নৱম নাট্যবৰ্ষ। বিগত ৮টা বৰ্ষত আপোনাসমৰ সন্মুখত আমি নাট প্ৰদৰ্শন কৰি আহিছোঁ যদিও আমি কিন্তু ভুল ত্ৰুটিৰ সাকোডাল এতিয়া হে নমস্কাৰ নাট্যপ্ৰেমী ৰাইজ, গণেশগুৰি ক্ৰীড়া আৰু সাংস্কৃতিক যুৱ মঞ্চৰ সাহায্যাৰ্থে আমি আপোনাসমৰ মাজলৈ আহিছোঁ মাত্ৰ ৩ নিশাৰ কাৰ্যসূচী হাতত লৈ। এয়া আপোনাৰ পাৰ হোৱাকৈ লৈ যোৱান কাষলৈ ধোৱানি গাজে কৈ তোমাৰ বুকু জিৰাবলৈ বাটে বাটে অতি শেৱালি কৰে তুমি কথা ক'লে জানা প্ৰেমৰ বাৰিষা নামে। কেইজনমানক মাতিছো আমি আটাই মিলি কিন্তু পূজাৰ ভোগান হৈ যাব আমাৰ মন্দিৰততো পূজাৰ হৈ থাকে আটাই মিলি খাব পাৰিবা দিয়া। ধন্যবাদ দিয়ক। খালি পূজাখন অলপ আন্তৰিকতাৰে পাতিব। বহুত দুখ কষ্ট আৰু সংঘাতৰ মাজেদি আমি আমাৰ বিয়াৰ 2টা বছৰ পাৰ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে আমাৰ মাজৰ পৰা দূৰত্ববোৰ এতিয়া শেষ হোৱা নাই। সেয়ে ভগৱানক থাকিব। জীৱনে সময়ে মোক বেলেগ হ'বলৈ বাধ্য কৰাইছে। আজি কিন্তু মই তামাম খোজ বিশ্বাস তামাম খোজ। আৰে 3 বছৰ পাছত মই মোৰ মীৰাক লগ তোমাৰ বুকু জিৰাবলৈ বাটে বাটে অতি শেৱালি কৰে তুমি কথা ক'লে জানা প্ৰেমৰ বাৰিষা নামে। তোমাৰ প্ৰতি খোজে খোজে ছাৰ, মই আহোঁ নেকি? ভয়তো কপি সে মুরে কলি যা কোন পথ মুখ দিবি কোনে ওয়াজে কাকো পিঠে বিকল পাহাড়ে থাক রঙিন আজের সময় সপন হিয়াতে খম যায় না।
কি কৰিব লাগে দেখোন নিজকে হত্যাকাৰী দেখা নাই মই ভাত বনাই আছো অলপ পাছতে মোৰ গৰুটো আহি ভাত ক'ত বুলি চিঞৰ বাখৰ কৰি মৰিব তাক ভাত দিয়ে মই দোকান খুলিম তই যা যা কি আবেদন বকি থাকে আপোনাৰ ভাইটো দেখোন কাৰোবাক মাৰি পলাই যায় এবছৰ হ'ল তাৰ একো দেখা দেখিয়ে নাই কাকো বনাইছে অনুৰাগিনী প্ৰিয়ংকা বাৰ ভাল লাগিল আপোনাৰ